তোমাৰ কি নাম? ভাদ মাহতে মানে সম্পূৰ্ণ চলি আছে। শেষৰবাৰ কাৰণে আহিছে নেক্সট ইয়েৰ বা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আজি ঢেকীয়াখোৱা নামঘৰলৈ যোৱা কথা আছে। পাছবেলাকে যাম, মানে গধূলি সময়ত, আৰু গধূলি গৈ বেছি ভাল লাগে। আপোনালোক চাগে গৈ আহিলেগৈ, বহুতো এবাৰে যোৱা হয়। আৰু আগৰবাৰ মামাহঁত আহিছিলে, মামাহঁতৰ লগত গৈছিলোঁ। আৰু এইবাৰ যাম, মানে আমি ঘৰৰখিনিয়ে যাম। আৰু এইবাৰ আমি যাম আৰু লগতে আপোনালোককো দেখুৱাম, ভিডিঅ'টো চাই থাকিব। আমি পালোহি আৰু আপোনালোকক দেখুৱাম ভালকৈ। চাকি জ্বলাই লওঁ এতিয়া। সেই তাত জ্বলাইগৈ নি? অঁ, হৰি হৰি ৰাম বান্ধৱ হৰি অনাথ অনন্ত অতুল্য আমি চাকি জ্বলাই আহিলোঁ আৰু এতিয়া সেৱা কৰিবলৈ যাওঁ। তেনেকৈ নাপাওঁ আৰু নেক্সট বাৰ একদম ভিতৰত একদম ৰঙা এখোপলা লৈ কিনে পাবি। মোক অকলে নহয়, তোৰ লগত এয়া হৈছে মেইন আসন ভাগলৈ যোৱাৰ। আমি যে এতিয়া নামঘৰৰ কাষেদি যে আহি আছিলোঁ, সেইফালেদি আহি থাকিলে নামঘৰটো পুখুৰী আছে। পুখুৰীটো দেখুৱাই দিছোঁ, ধৰিব পাৰিবনে নাই নাজানো আৰু, কাৰণ এতিয়া ৰাতি হ'ল। আৰু এইফালে ভিতৰতো চাকি জ্বলাব দিছে। আমি ইয়াতে জ্বলাম ভাবিছিলোঁ, কিন্তু মানে কি হ'ল, আমি ভাবিলোঁ বন্ধ কৰি থৈছে নেকি, সেইকাৰণে মানে আমি বাহিৰতে জ্বলাই দিলোঁ। আৰু এই চাকি গছতো তেল দিব পাৰি। যোৱা বছৰ চাকি জ্বলাব দিয়া নাছিলে, ইয়াত এই চাকি গছত তেল দিব দিছিলে আৰু ধূপ জ্বলাব দিছিলে। সেইকাৰণে ভাবিলোঁ বন্ধ কৰি থৈছে নি চাগে। গম পাইছোঁ। এইফালে নপৰিবা। এইফালে গৈ আছোঁ আমি এতিয়া। এইফালে শংকৰদেৱে ভৰি ধোৱা মহাভাগ আছে, দেখাব গৈ আছোঁ। যোৱাবাৰ ব্লগটোত দেখুৱাইছিলোঁ বাৰু, আজি আহিছোঁ যেতিয়া আকৌ দেখাই দিওঁ। ভৰি ধোৱা মহাভাগ দেখাই দে যা। হাই। যিসকল অহা নাই আহিব, বহুত ভাল লাগে। আৰু দিনত আহিলে মানে কি হয়, বহুত মানুহ আহে যে, আৰু গধূলি দিনত বাৰু বহুত মানুহ থাকে, গধূলি ইমান মানুহ নাথাকে, সেইকাৰণে আহিবলৈ ভাল লাগে। আৰু গধূলি থাকে, দিনতকৈ কম থাকে। আৰু গধূলি আহি পেলাই কিবা এটা বেছি ভাল লাগে, হয় নাই? কেনেকুৱা লাগিলে আজি আহি? ভাল লাগিলে। আহিব সকলো, যোনখিনি অহা নাই আহিব, চাই যাবহি, বিৰাট ভাল লাগে। তোমাৰ কি নাম? কি ক'ম গাইজ, 2013 পিছত আজি 2021 মই আহিছোঁ। কিমান 8 years মাজত 8 years গেপছ হৈ গ'ল। বহুত ভাল লাগিছে। দিনতো বহুত আহে, কিন্তু গধূলি আহি মোৰ বহুত বেছি ভাল লাগিছে। আহিব আপোনালোক। এজন ককা লগ পাইছোঁ, আমি ফটো মাৰিম বুলি কৈছোঁ ককাজনৰ লগত, চিনাকি হওঁ। ককা এজনো লগ পাইছোঁ নামঘৰত আহি আমি। তো কিবা এষাৰ কৈ দিয়ক আৰু ককা, কেনেকুৱা হয় ভাদ মাহত, কি হয়? ভাদ মাহতে মানে সম্পূৰ্ণ চলি আছে। ৰাইজ গোট খাইছে, ৰাইজ গোট খাই মানে প্ৰসাদ বিতৰণ কৰি, আগবেলা আমাৰ ৰাইজকো পইচা প্ৰসাদ বিতৰণ কৰা হয়, গধূলি প্ৰসাদটো অকণমান কম হয়। আৰু গতিকে এতিয়া নামৰ পিছতে এতিয়া প্ৰসাদ হ'ব। গতিকে ভাল লাগিলে ককাক লগ পাই। আহিব আপোনালোকো, কোনোবা যদি অহা নাই এতিয়ালৈকে। নামঘৰৰ এয়া একদম ভিতৰৰ ভাগ, আপোনালোকক অলপ দেখুৱাই দিছোঁ। ককাজনে আমাক ক'লে, তোমালোকে ভিতৰ ছাইডেদি এনেকৈ সোমাই যোৱা, সোমাই গৈ পেলাই ভিডিঅ' কৰিব পাৰিবা। এবাৰ চাগে মানে
ঢেকীয়াখোৱা নামঘৰলৈ চাগে এইবাৰ ছোৱালী হিচাপত শেষৰবাৰ কাৰণে আহিছে। নেক্সট ইয়েৰ পৰা চাগে বোৱাৰী হৈ আহিব হয়নে চাগে আৰু আজি আমি মানে পটককৈ অহাটো হৈ গ'ল আৰু হঠাতে ডিচিশ্যন। বহুত ভাল লাগিলে আহি, বহুত বেছি ভাল লাগিলে। ভাল লগাৰো কাৰণ আছে ন, তুমি আকৌ 8 বছৰ মূৰত আহিছা যে। চাই যাব ভিডিঅ'টো। এতিয়া আমি মাহঁতৰ বিচাৰিব যাওঁ। বহুত বেছি মানুহ হৈ গৈছে এতিয়া, যিমানে দেৰি হৈছে সিমানে মানুহ বেছি হৈ গৈ আছে। ভণ্টি গৈছে শৰাইত পইচা দিবৰ কাৰণে। আমাৰ অপেক্ষাত বহি থকা মানুহকেইগৰাকী। আমি এতিয়া ঘৰ যাব ওলাইছোঁ। ইয়াতে 8:30 বাজি গ'ল আৰু ঘৰ পাওঁতেও যিহেতু অলপ টাইম লাগিব, সেইকাৰণে আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ। চাই কেনেকুৱা পালে কমেণ্ট কৰিব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় বা কোনোবাই যদি নতুনকৈ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব নাপাহৰিব।